নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, সুস্থ আছে। আজি মই আন এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। একেবাৰে হেল্ডি ৰেচিপি হয়। এই আপোনালোকে চবে দেখিছে, এইটো নৰসিংহ পাত আৰু এই পাতেৰে আজি মই বৰা বনাম আৰু খাবলৈ বহুত টেষ্টি হয়। আহকচোন আমি বনাওঁ আৰু তাৰ বাবে আমাক কি কি লাগিব। নৰসিংহ পাতৰ বৰা বনাবৰ বাবে আমাক লাগিব, মই ইয়াত নৰসিংহ পাত লৈছোঁ এবাটি, ধুনীয়াকৈ ধুই লৈছোঁ। হাফ বাটি লৈছোঁ চাউল, মই চাউলখিনি 15 মিনিটমান তিয়াই থৈছিলোঁ। দুটা লৈছোঁ গোটা পিঁয়াজ, সৰু সৰুকৈ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ 4-5টা, সেইখিনিও সৰু সৰুকৈ কাটি লৈছোঁ। আহকচোন আমি বনাওঁ। প্ৰথমতে মই নৰসিংহ পাতখিনি পেষ্ট কৰি ল'ম আৰু লগতে মই চাউলখিনিও দি দিম। চাউলখিনি আৰু নৰসিংহ পাত মিক্স কৰি মই এটা পেষ্ট ৰেডি কৰি ল'ম। এয়া মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল, মই বাটি এটাত ঢালি ল'ম। এইখিনি মোৰ ৰেডি হ'ল, মই সকলোখিনি ওলাই ল'ম। ইয়াত মই হাফ বাটি বেচন ব্যৱহাৰ কৰিম, বেচনখিনি ইয়াত দি দিম। লগতে মই কাটি থোৱা পিঁয়াজ দি দিম আৰু জলকীয়াখিনিও দি দিম। হাফ চামুচ মই হালধি পাউডাৰ দিম, হাফ চামুচ জলকীয়া পাউডাৰ, হাফ চামুচ জিৰা পাউডাৰ আৰু হাফ চামুচ মই নিমখ দিম আৰু সকলোখিনি মই হাতেৰে মিক্স কৰি দিম। এই ৰেচিপিটো এবাৰ বনাই খাব, খাবলৈ বহুত টেষ্টিও হয়, হেল্ডিও হয়। এয়া মই সকলোখিনি মিক্স কৰা হৈ গ'ল, এতিয়া মই ভাজিম। এয়া মই কেৰাহীত ৰিফাইন তেল দি দিছোঁ, আপোনালোকে ইয়াত মিঠাতেলো ব্যৱহাৰ কৰিব পাৰিব। আৰু মই এতিয়া এটা এটাকৈ বৰা ভাজি দেখাম। গেছৰ ফ্লেমটো ল' কৰি থ'ব। এইটো পিঠি ভজা হৈ গ'ল, এতিয়া মই সেইটো পিঠি লুটিয়াই দিম। এয়া মোৰ বৰাখিনি ভজা হৈ গ'ল, এতিয়া মই প্লেট এটাত তুলি ল'ম। ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব। এয়া মোৰ নৰসিংহ পাতৰ বৰা ৰেডি হৈ গৈছে, আপোনালোকক এটা ভাঙি দেখুৱাই দিছোঁ। এয়া খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাব। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।